বন্ধুসকল আজি আমাৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে ৱাশ্বিং পাউডাৰ নিৰ্মা পেকেটত থকা এই ছোৱালীজনীৰ বিষয়ে জানিব বিচাৰে নেকি? মাত্ৰ ২৭ জন নাগৰিকৰ সংখ্যাৰে থকা দেশখনৰ নাম কি? বছৰি ১ কোটি টকা দৰমহাৰ চাকৰি পায়ো কোনে কৰিবলৈ ইচ্ছা কৰা নাছিল? ইমেইলৰ আৱিষ্কাৰ যে এজন ভাৰতীয়ই কৰিছিল সেয়া আপুনি জানেনে? এটিএমত এয়াৰ কণ্ডিশ্যনাৰ কিয় লগোৱা থাকে? মাত্ৰ ৫ লাখ টকাৰে ২৫ কোটিৰ মালিক হোৱা ব্যক্তিজন কোন? টাটা কোম্পানীয়ে বাইক কিয় নবনায়? ভূমিকম্প অনা মেচিন কোনে বনাইছিল? গাড়ী মটৰৰ লুকিং গ্লাছত এনেধৰণৰ ৱাৰ্ণিং কিয় দিয়া থাকে? আপোনালোকে পেৰাচিটামল টেবলেট নিশ্চয় দেখিছে, কিন্তু পেৰাচিটামল আইচক্ৰীম দেখিছে জানো? এনেধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট লৈ আজিৰ ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1। বন্ধুসকল, ২৭ জন মানুহৰে এখন দেশ বা ৰাষ্ট্ৰ গঠন হোৱা আপুনি শুনিছেনে? যদি নাই শুনা তেন্তে শুনক। অবিশ্বাস্য হ'লেও এয়াই সত্য যে ইংলেণ্ডৰ এখন চুবুৰীয়া ৰাষ্ট্ৰৰ নাম স্কটলেণ্ড। মাত্ৰ ২৭ জন নাগৰিকৰে এখন সম্পূৰ্ণ স্বাধীন ৰাষ্ট্ৰ। ফেক্ট নম্বৰ 2। বন্ধুসকল, ৱাশ্বিং পাউডাৰ নিৰ্মা কিমান ফেমাছ এণ্ড নামী ব্ৰেণ্ড হয় সেয়া আপুনি চাগে ভালকৈ জানে, যাৰ বাবে আমাৰ মৰমৰ কুসুম কৈলাশৰ গানৰ মাজত ৱাশ্বিং পাউডাৰ নিৰ্মা ক'বলৈ নেৰিলে। কিন্তু এই ৱাশ্বিং পাউডাৰ নিৰ্মাৰ এটা ইণ্টাৰেষ্টিং ফেক্ট জানেনে? ১৯৯০ চনৰ সময়ৰ ঘটনা। গুজৰাটৰ বাসিন্দা কৰচনভাই পাটেলৰ ছোৱালীজনীৰ নাম নিৰুপমা পাটেল, আৰু নিৰুপমাক সকলোৱে মৰমতে নিৰ্মা বুলিয়ে মাতিছিল। পিতৃ কৰচনভাই পাটেলৰ সপোন আছিল যে এদিন গোটেই বিশ্বতে নিৰুপমা চেলিব্ৰিটি হিচাপে হৈ ৰওক, সকলোৱে চিনি পাওক। কিন্তু দুখৰ বিষয় যে এদিনাখন হঠাৎ কাৰ এক্সিডেণ্টত নিৰুপমাৰ মৃত্যু হয়। তেওঁৰ ছোৱালীৰ মৃত্যুৰ পিছত কৰচনভাই পাটেলে ৱাশ্বিং পাউডাৰৰ ব্যৱসায় আৰম্ভ কৰিলে, আৰু এই ৱাশ্বিং পাউডাৰ পেকেটৰ ওপৰত তেওঁৰ ছোৱালী নিৰ্মাৰ ফটো লগালে। প্ৰথম অৱস্থাত তেওঁ চাইকেলেৰে গৈ গৈ ৱাশ্বিং পাউডাৰ বিক্ৰী কৰিছিল, আৰু এই ৱাশ্বিং পাউডাৰৰ নাম নিৰ্মা হ'লগৈ। আজি চাওক, সঁচাকৈ কৰচনভাই পাটেলৰ ভবা মতে ৱাশ্বিং পাউডাৰৰ জৰিয়তে নিৰ্মা গোটেই বিশ্বতেই চেলিব্ৰিটি হৈ পৰিল। ফেক্ট নম্বৰ 3। বন্ধুসকল, এইজনী ছোৱালীক আপোনালোকে চিনি পায়নে? এওঁ হ'ল চুগাৰ কছমেটিক কোম্পানীৰ ফাউণ্ডাৰ বিনীতা সিং। বিনীতা সিঙে মাত্ৰ ২৩ বছৰ বয়সতে বছৰি ১ কোটি টকীয়া দৰমহাৰ চাকৰি এৰি দিছিল, আৰু আজি তাইৰ নিজৰ কোম্পানী ভেলু কিমান জানেনে? প্ৰায় ৭০০ কৰোৰ টকা। ফেক্ট নম্বৰ 4। আপোনালোকে জানেনে স্মাৰ্টফোন কিনাৰ পিছত আপোনালোকে সেই ফোন চলাবলৈ ইমেইল ID বা গুগল ID বনাবলগীয়া হয়? ইমেইলৰ আৱিষ্কাৰ এজন ১৪ বছৰীয়া ভাৰতীয় যুৱকে কৰিছিল। শিৱা আয়াদুৰে ১৯৭৮ চনত কৰিছিল। দুখৰ বিষয় যে ভাৰতৰ ৯৫% লোকে এই কথা নাজানে। ফেক্ট নম্বৰ 5। এটিএমত AC কিয় লগোৱা হয়? আপুনি নাভাবিব যে এটিএমত থকা এয়াৰ কণ্ডিশ্যনাৰ আপোনাৰ মোৰ নিচিনা কাষ্টমাৰ বা এটিএমৰ বাহিৰত ৰৈ থকা ৱাচমেনজনৰ বাবে। আচলতে এটিএমত AC এই কাৰণে লগোৱা থাকে, এটিএম মেচিনটো যাতে ঠাণ্ডা থাকে। কাৰণ এটা এটিএম মেচিনে দিনটোত বেলেগ বেলেগ বেংক ছাৰ্ভাৰৰ লগত কানেক্ট হ'বলগীয়া হোৱাৰ লগতে ডাটা ট্ৰান্সফাৰ কৰিবলগীয়া হয়, যাৰ কাৰণে মেচিন বহুত হিট হয়, আৰু এই মেচিনক ঠাণ্ডা কৰি ৰাখিবৰ বাবেহে AC লগোৱা হয়, কাষ্টমাৰৰ বাবে নহয়। ফেক্ট নম্বৰ 6। বন্ধুসকল, আপুনি যদি ৫ লাখ টকাৰে এটা নতুন ব্যৱসায় আৰম্ভ কৰিছে, তেন্তে অনুমান কৰক ৫ বছৰৰ পিছত আপুনি সুদে মূলে কিমান টকা ইনকম কৰিব পাৰিব? ১০ লাখ, ১৫ লাখ, ২০ লাখ? আমাক কমেণ্ট কৰি জনাওক। কিন্তু ৰাজীৱ খান্নাই ২০০৩ চনত দিল্লীত এটা ফ্লেট কিনিবলৈ ইউনিটেক কোম্পানীৰ অফিচত গৈছিলে, আৰু তেওঁক এই ইউনিটেক কোম্পানীৰ কাম পচন্দ হ'ল, আৰু তেওঁ ধাৰণা কৰে যে এই কোম্পানীয়ে এদিন বহুত আগবাঢ়িব, আৰু তেওঁ এই কোম্পানীৰ ৫ লাখ টকাৰ শ্বেয়াৰ কিনি ল'লে। সেই সময়ত ইউনিটেক কোম্পানীৰ এক শ্বেয়াৰৰ মূল্য মাত্ৰ ১ টকা আছিল, আৰু ২০০৮ চনত সেই এক শ্বেয়াৰৰ মূল্য ৫২০ টকা হয়গৈ। ৰাজীৱ খান্নাৰ ৫ লাখ টকাৰ শ্বেয়াৰ মূল্য মাত্ৰ ৫ বছৰত ২৫ কোটি টকা হৈ গ'ল। ফেক্ট নম্বৰ 7। টাটা কোম্পানীয়ে ইমান ধনী হোৱাৰ পিছতো বাইক কিয় নবনায়? আচলতে ৰতন টাটা এদিনাখন নিজৰ গাড়ীৰে ক'ৰবালৈ গৈ আছিল, আৰু তেওঁৰ কাষেৰে এখন মটৰ চাইকেলত এটা পৰিয়ালে আগবাঢ়ি আছিল। কিন্তু দুখৰ কথা যে অলপ সময়ৰ পিছতেই সেই মটৰ চাইকেলখন ৰতন টাটাই এক্সিডেণ্ট হোৱা দেখিবলৈ পায়। সেই এক্সিডেণ্টটো দেখাৰ পিছতে ৰতন টাটাৰ মনত অনুভৱ হয় দুচকীয়া বাহন মানুহৰ বাবে ইমান সুৰক্ষিত নহয়, আৰু সেইবাবেই ৰতন টাটাই বাইক বনোৱাৰ চিন্তা আজিলৈকে কৰা নাই। তেওঁৰ উদ্দেশ্য তেওঁৰ কোম্পানীয়ে যাতে মানুহৰ বাবে সদায় সুৰক্ষিত বাহন বনাওক। ফেক্ট নম্বৰ 8। গাড়ী মটৰৰ লুকিং গ্লাছত এনেকুৱা কিয় লিখা থাকে? আচলতে এই ৱাৰ্ণিঙৰ কাৰণ হ'ল
গাড়ী মটৰৰ লুকিং গ্লাছত আপুনি যেনেধৰণে পিছফালৰ দৃশ্যাংশ যিমান দূৰত্বত দেখি পোৱা যায় প্ৰকৃতাৰ্থত তাৰ পৰিৱৰ্তে বহু ওচৰতহে থাকে। গতিকে চালকক সাৱধান কৰাৰ বাবেহে এই ৱাৰ্ণিং লিখা থাকে। ফেক্ট নম্বৰ 9। 1898 চনত গ্ৰেট চাইণ্টিষ্ট নিকোলা টেছলাই ভূমিকম্প মেচিনৰ আৱিষ্কাৰ কৰি উলিয়াইছিল আৰু এই মেচিন ইমানেই ভয়ানক আছিল যে নিউয়ৰ্ক নিচিনা চহৰ মাত্ৰ 10 মিনিটতে হেক কৰি দিব পাৰিব। এই মেচিনে 9 ৰিয়েক্টৰ স্কেলত ভূমিকম্প অনাৰ ক্ষমতা ৰাখিছিল। কিন্তু নিকোলা টেছলাই ভৱিষ্যতে ইয়াৰ দুৰ্ব্যৱহাৰে মানৱ জাতিৰ ধ্বংস হ'ব বুলি সেই মেচিনক নিজেই নষ্ট কৰি দিছিল। ফেক্ট নম্বৰ 10। বন্ধুসকল, আপোনালোকে পেৰাচিটামলৰ টেবলেট নিশ্চয় দেখিছে, কিন্তু পেৰাচিটামল আইচক্ৰীমৰ নাম শুনিছেনে? তেন্তে জানো আহক ক'ত আছে এই পেৰাচিটামল আইচক্ৰীম। নেদাৰলেণ্ডছৰ এটা কোম্পানীয়ে পেৰাচিটামলৰ আইচক্ৰীম বনাইছে, যি আইচক্ৰীম খালে মূৰৰ বিষ পাতল হ'ব। এই আইচক্ৰীম সেইসকল লোকৰ বাবে যিসকলে টেবলেট খাব নিবিচাৰে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।